পানী গিলাচ দিয়াছ ইয়াতে অকণমান বহোঁ পানী নিদিয় নেকি যা ককাক পানী দিবি যা মোক আম নিদিলে মই নিদো পানী যা যা তোৰ লগত নিখেলো যা মই এতিয়া অকলে অকলে চব খাম এতিয়া মোক পানী নিদিবা নিজে খাব লাগিব নাতি নাতিনিহঁতৰ কাৰুকাৰ্যই মোক বৰ চিন্তিত কৰি তুলিছে কি কৰা যায় বাৰু ইহঁতক যদি এই সময়তে পোন বাটলৈ আনিব পৰা নাযায় বৰ সমস্যা হ'ব দেখোন গাঁৱৰ মেল মাৰি থাকোঁতে মোৰ ঘৰখনে আজি বিপথে পৰিচালিত হ'ব ধৰিছে কি কৰা যায় বাৰু ইহঁতৰ কাৰণে কিবা এটা বুদ্ধি কৰিব লাগিব তাৰ পাছত গোপাহঁত উঠ ৰাতিপুৱাল আৰু দেই উঠ সেই প্ৰভু দয়াময় দিনটোলৈ ওলাইছো আৰু অধৰ্মক ৰক্ষা কৰিব প্ৰভু কৃষ্ণ কৃষ্ণ কৃপাৰ ভাগৰ জয়ন্তী নন্দন কৰিও মনৰ কাম ভকতৰ মুখে তোৱাগৰ নাম প্ৰভু মুখে তোৱাগৰ নাম প্ৰভু এই বুঢ়া দেহাই নটনা হৈছে আৰু
হে ভগৱান, এই বৃদ্ধৰ বেদনা কেতিয়া বুজিব মোৰ ল'ৰাহঁতে? কৃষ্ণ 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 বোপাহঁত, যোৱাবাৰ খেতি ভাল নহ'লেই। এইবাৰো যদি তহঁতে খেতিত নালাগ, মই অকলে অকলে কিমান কৰিম? তহঁত যদি দিন দুপৰলৈ শুই থাক, কি হ'ব বাৰু ভাবিছাচোন। সৰু উপায়, যাচোন গৰুটো বান্ধি আহিবি, যা 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 উপায় যা। কৈছো দেউতা। ডাঙৰ পোনা, তই এনেকে জোপোকা মাৰি বহি থাকিবি নেকি বাৰু কচোন? আৰু তই গৰু বান্ধিছনে? কৈছো দেউতা। কৈছো দাদা। কি হ'ল দাদা? পিতাই যে সদায় খেতি কৰাক লৈ হুলস্থুল কৰি থাকে, আমাৰ মাটিখিনি ভাগ কৰি লোৱাত কিবা আপত্তি আছে নেকি? মোৰ ভাগৰ মাটিখিনি বেচো বা খেতি কৰোঁ মোৰ কথা। দাদা, মোৰ ভাগৰ মাটিখিনি মোক দি দিবি। মোৰ খেতি কৰি থাকিবলৈ সময় নাই, মই আধিকে দি দিম। দাদা, কথাটো বেয়া হ'ব নেকি? তাতকৈ ভাল আমি দেউতাক খেতি সহায় কৰি দিয়াই ভাল আছিল। তই বেছিলা নেকি কথাটো? আজিকালি খেতি কৰি কিমাননো মানুহ ডাঙৰ হৈছে। মাটি মোক ভাগ কৰি দিবি, মই যি কৰোঁ কৰিম। তেনেহ'লে ফোন কৰি মাজু দাদা কথাটো সুধি ল'লে ভাল হ'ব নেকি? আমাৰ মাজত সিয়ে অলপ পঢ়া শুনা আছে। তেনেহ'লে মই তাক ফোনটো কৰিয়েই লওঁ। হেল্ল' ভাইটি, তোৰ খবৰ ভালনে? মই তোক এটা জৰুৰী কথাৰ কাৰণে ফোন কৰিছিলোঁ। দাদা, দেউতাৰ কথাখিনি আলোচনা কৰিলে ভাল আছিল নেকি? তেতিয়াহ'লে কাইলৈ দেউতাৰ লগত আলোচনা কৰিব লাগিব। হ'ব, এতিয়া মই গাঁৱৰ পৰা এপাক কৰি দিম। বোপাহঁত, কি কৈছিলি অ' তহঁতে? দাদাহঁত আমাৰ মাটিখিনি ভাগ কৰাৰ কথা কৈছিলে। কি হ'ল? মাটি ভাগ কৰাৰ কথা কৈছ? মই ভাইটিক ফোন কৰিছিলোঁ, তাৰ ভাগৰ মাটিখিনি মোৰ নামতে ৰাখিব গৈছে। তহঁতে এইবোৰ কি কৰিম কৈছ? তহঁতৰ মূৰটো গৰম হোৱা নাইতো। মাজু আহিবলৈ দে, তহঁতক এটা কাম দিম। তহঁতৰ যদি কামটো ভালকৈ কৰিব পাৰ, তেনেহ'লে তহঁতৰ মতে মাটিখিনি মই ভাগ কৰি দিম। ঠিক আছে দেউতা। কৃষ্ণ প্ৰভু দয়াময়, কৃষ্ণ। ইহঁতক কি কৰা যায়? বৰ চিন্তাত পৰিল। ইহঁতক কিবা এটা বুদ্ধিৰে মনটো সলনি কৰাব লাগিব, নহ'লে ভাই ভাইৰ মাজত বিবাদ হৈ মোৰ সোণালী ঘৰখন ভাঙি চুৰমাৰ হৈ যাব। হে প্ৰভু, তুমিয়েই চাবা আৰু কৃষ্ণ। মাজু বোপাই অহা কথা আছিল, এতিয়ালৈকে আহিয়ে পোৱা নাই। কিমাননো দেৰি কৰিছে জানো? কৃষ্ণ কৃষ্ণ। ল'ৰা পোনাহঁত নাথাকিলে ঘৰটোত একেবাৰে ভালেই নালাগে দেখোন। হৌ সি আহি পালেই দেখোন। দেউতা বহিছে। আহ হৌ বোপাই আহ, ভগৱানে তোৰ মংগল কৰক।
আছোন এপাক। কি হ'ল বিদাল? এতিয়া মাজু বোপাই আহিল, তহঁতক কাম এটা দিওঁ। গোহালিত কি কৰা মুঠা এটা আছে, লৈ আনগেচোন। যা ডাঙৰ বোপা তই যা যা। লগ দেউতা। তহঁতে মুঠাটোৰ পৰা এটা এটা কাঠি লচোন। তহঁতে কাঠিবোৰ ভাঙিবলৈ চেষ্টা কৰচোন, পাৰনে নাই। কিনো কাম দিছে দেউতা? আমি মাটি ভাগ কৰা কথাহে কৈছিলো। ধৈৰ্য ধৰচোন, কামটো হ'বলৈ দি ল। সৰু বোপাই কৰা মুঠাটো ভাঙিবলৈ যত্ন কৰচোন, পাৰনে নাই। মই তাৰ মুঠা ভাঙিব নোৱাৰিম দেউতা। মাজু পাই তই ভাঙিবলৈ চেষ্টা কৰচোন। এইটো ভাঙিব নোৱাৰিছো দেউতা। ডাঙৰ বোনে তই যে আগতীয়াকৈ আহি ধৰিলিহি। মাজু বোনাক দে। দেউতা এইটো ভাঙিব নোৱাৰিছো, তই ভাঙ ল। ইমান মস্ত মুঠাটো কেনেকৈ ভাঙিব পাৰিম? এতিয়া তহঁতৰ মূৰত কিবা সোমালে নে বাৰু? কিনো মূৰত সোমাব দেউতা? মই বুজি পাইছো দেউতা। কিনো বুজি পালে সৰু বোনা, কচোন বুজাই ক। এটা কাঠি যেনেকৈ ভাঙিব পাৰি, মুঠাটো ভাঙিব নোৱাৰি। আমি যদি মুঠাটো দুটা মিলিজুলি থাকোঁ, তেতিয়া শত্ৰুৱে আমাক বিহুতে পেলাব নোৱাৰে। তই বুজি পাইছ। ডাঙৰ বোনা কিবা সোমালে নে মূৰত? গম পাইছোঁ দেউতা, গম পাইছোঁ। আজিৰ পৰা আমি সকলোৱে মিলি জুলি থাকিম। আজিৰ পৰা আমি কেতিয়াও কাজিয়া পেচাল নকৰোঁ। আজিৰ পৰা আপুনি মাটি ভাগ কৰা কথা শুনি নাপায়। দেউতা, আজিৰ পৰা আপুনি পথাৰত যাব নালাগে। আমি সকলোৱে মিলি জুলি থাকিম। আমি আপোনাক বহুত দুখ দিলোঁ, তাৰ বাবে আপুনি ক্ষমা কৰিব। ভগৱানে তহঁতৰ মংগল কৰক বাচ্চাহঁত। তাৰ পাছত খেতিয়কজনৰ পুতেকসকলে একেলগতে থাকিবলৈ ল'লে আৰু খেতি বাতিও কৰিবলৈ ল'লে। এতিয়া তহঁতে কেনেকৈ থাকিবি বাৰু? ককা, আমি মিলা প্ৰীতিৰে থাকিম। ককা, আমি কাজিয়া নকৰোঁ। আমি বস্তু পালে ভগাই খাম। তেনেহ'লে আজিৰ পৰা পানী খুজিলে কোনে আনিব? মই আনিম। ভণ্টিৰ লগত কাজিয়া নকৰিব। ভণ্টিৰ লগত মিলি থাকিবা। আমাৰ ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাব। লগতে লাইক এটা কৰিব নাপাহৰিব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। ধন্যবাদ।